Hello everyone, daily vlog with Hemi অন্য এটা নতুন মিডিয়া ব্লগ স্বাগতম জনাইছো। আজি বনাবলৈ লৈছো কাবুলী বুটৰ কাৰি। কিদৰেনো বনাও চাই থাকক ভিডিওটো একেলগে। এইফালে মই লৈ লৈছো পিয়াজ এটা, আদা দুডখৰ আৰু ৰসুন কেইটামান, তেজপাত 3 কিলা লৈছো আৰু এইফালে মছলা লৈ লৈছো আৰু এইফালে বিলাহী 3টা লৈ লৈছো। চাই থাকক ভিডিওটো আজি একেলগে। আৰু এইফালে আমাৰ কাবুলী বুটখিনি বইল কৰি লৈছো আৰু এইফালে মই পিয়াজখিনি কাটি ললো আৰু এইফালে বিলাহীৰ পেষ্ট বনাই লৈছো আৰু এইফালে আদা ৰসুনৰ পেষ্ট বনাই ললো আৰু জলকীয়া লৈছো আৰু এইফালে কেৰাহীত তেল গৰম হৈছে। ইয়াতে মই কালজিৰা দি দিছো আৰু তেজপাত দি দিছো। এতিয়া ইয়াতে মই পিয়াজখিনি দি দিলোঁ। পিয়াজখিনি অলপ সময় এনেদৰে ভাজি থাকিম। আৰু পিয়াজখিনি অলপ ভাজি হোৱাৰ পাছত ইয়াতে মই আদা ৰসুনৰ পেষ্টখিনি দি দিম আৰু ভিডিঅ'টো চাই ল'ব শেষলৈকে আপোনালোকে। আৰু যদি মোৰ ভিডিওটো চাই আপোনালোকে ভাল পায় তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কোনোবা যদি নতুন ভিউৱাৰ্ছে মোৰ ভিডিওটো চাইছে তেতিয়া কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব।